আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অনুভৱৰ পলৰ নতুন এটা খণ্ডলৈ। আজিৰ এই খণ্ডটোত মোৰ সৈতে আছে বিতুপন দা। তেওঁ বাঁহীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বহুত বছৰৰ আগৰ পৰা। চ' আমি তেওঁৰ মনৰ কথা জানি ল'ম আজি। বিতুপন দা, মই এই অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছোঁ সকলোকে, আৰু তোমাক ধন্যবাদ দিছোঁ বহুত আহিলে আজি তোমাৰ ঘৰলৈ। চ' বিতুপন দাৰ মই ঘৰৰ খবৰ ল'ম প্ৰথমতে। ঘৰত কেনেকুৱা হৈছে মানে এতিয়াতো যিহেতু লকডাউন হৈ আছে বা কৰোণাই যিটো আমাক সকলো ফালৰ পৰা আগুৰি আছে, চ' এইখিনি সময়ত আপুনি প্ৰথমে সুধি লৈছোঁ কি কৰিছে মানে এইখিনি সময়ত? যিহেতু এবাৰ গম পাইছে কৰোণাৰ পৰা যিহেতু প্ৰগ্ৰেম চগ্ৰেমো নহ'লে এবাৰ ভাগতো জবছো নহ'লে এবছৰ নহ'ল, যথেষ্টখিনি অসুবিধাও হৈছে। গতিকে যদিও ঘৰত আছোঁ, এনেই শুই থকা নাই বাৰু, কামত লাগি আছোঁ। এনে থকা টাইমত বাঁহী চাহী ফুটাই থাকোঁ। মই বাঁহী বনাওঁ নিজে, বাঁহী বনাওঁ আৰু গানো আহি থাকে এটা মাজে মাজে কৰি থাকোঁ। আৰু ফাষ্টফুড এখন খুলি লৈছিলোঁ, কিন্তু ফাষ্টফুডখন মানে সাধাৰণতে পিছবেলা টাইমত মানে চলে আৰু সেইকাৰণে অলপ অসুবিধা হয়। এইকেইদিন অফিচে আছে। যিহেতু বিতুপন দা আপুনি বাঁহীৰ লগত জড়িত, আপোনাক মই প্ৰথমে সুধিছোঁ যে মানে আপুনি বাঁহীৰ কেতিয়াৰ পৰা আৰম্ভ কৰিলে মানে বজোৱাটো বা ক'ৰ পৰা শিকিলে অলপমান জনাই দিব দৰ্শকবৃন্দক। মই বাঁহীটো খুব 2005 চনমানৰ পৰা ধৰিছিলোঁ বজাবলৈ। প্ৰথম মই বাঁহী মই নিজে ফুটাই লৈছিলোঁ দেই। এটা কুমলীয়া বাঁহৰ হয়, কুমলীয়া বাঁহৰ 5টা পাত আছিলে, 5টা পাত আছিলে। তেনেকে নিজে ফুটাই মেলি বজাইছিলোঁ আৰু বজাই বজাই অলপ পাইছোঁ আৰু গান চান বজাবলৈ পাইছোঁ আৰু বিহু গানবিলাক। তাৰপিছত ভাবিলোঁ, আগতে আমাৰ হুঁচৰি গাইছিলে ন গাঁৱত, তেতিয়া হুঁচৰিত মই বাঁহী বজাব যাওঁ আৰু ভালকৈ বজাব নাজানো। আৰু এজন ল'ৰা আছিলে মোৰ ওচৰৰে, সি বজায়, মোক বজাব নিদিয়ে মানে দেই, সি অলপ ভালকৈ জানে মোতকৈ, সেইকাৰণে তাক বজাব দিয়ে। তাৰপিছত মই ভাবিলোঁ বাঁহীটো মই শিকি লওঁ ভালকৈ। এই ৰুদ্ৰকাই তেখেতে মোৰ গুৰু, তেখেতৰ ওচৰত গ'লোঁ। মই 6-7 মানত গৈছিলোঁ, 7 চনমানত হ'লে। তাৰপিছত 1.5 বছৰ 2 বছৰমান শিকিলোঁ তাতে অলপ ৰুদ্ৰকাই ওচৰতে, তেখেতে মোৰ গুৰু। তাৰ ওচৰতে শিকি মেলি 2008 চন 5 চনমানত মই হুঁচৰিত আছিলোঁ। তেতিয়া হুঁচৰি আছিলোঁ 9 জন বুলি কয়। তাৰপিছত 9 চনত মই লেঙি হুঁচৰি আছিলোঁ শৰাইঘাটত। তাৰপিছতে ভাবিলোঁ, আৰু আমাৰ যিহেতু লগৰ মোৰ যিখিনি আছে সিহঁতি গানো গায়, তেহেঁতৰ লগতে জড়িত আৰু ঘূৰি ফুৰা হয়। তেনেকৈ মোৰ প্ৰগ্ৰেম কৰিবলৈ মন গ'ল। তেনেকৈ 2-এটা প্ৰগ্ৰেম কৰিব ধৰিলোঁ। লাহে লাহে বজাই ষ্টুডিঅ'ত কাম পালোঁ। প্ৰথম মই মৰাণত গৈছিলোঁ, আমাৰ লেঙিৰ বুবুদাই লৈ গৈছিলে মৰাণলৈ। তেতিয়া মই বিহু বুজাইছিলোঁ এটি, তাৰ পৰা মোৰ আৰম্ভ পালোঁ। ত' আপুনি বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত মানে বাঁহী বজাইছে, বাঁহীৰ লগত সংগত কৰিছে আপুনি। ত' যেনে নামটো আপুনি ক'ব পাৰিব নেকি, কাৰ লগত বাঁহী বজাইছে আপুনি? হয়, মই প্ৰথম আমাৰ এনে ওচৰ পাজৰৰ যিখিনি উদীয়মান শিল্পী আছে তেহেঁতৰ লগত বজাইছোঁ বাৰু। জনপ্ৰিয় শিল্পী বুলি ক'লে প্ৰথম মই নীলাক্ষী নেওগলত বজাইছোঁ। নীলাক্ষী নেওগলত বজালোঁ 3 বছৰ বজালোঁ। তাৰপিছত বজালোঁ তৰুণ তন্ময়, তৰুণদালত 1 বছৰ বজালোঁ। তাৰপিছত বজালোঁ নীলাকাশলত, তেখেতৰ লগত 2 বছৰ। তাৰপিছত বজালোঁ বিপিন দালত বজালোঁ 1 বছৰ, বিপিন দালত বজালোঁ। তাৰপিছত বজালোঁ আকাশ প্ৰীতমৰ লগত 1 বছৰ বজালোঁ। তাৰ নেক্সট আকৌ এবছৰ, যোৱা বছৰতো প্ৰগ্ৰেম নহ'ল বাৰু, এবছৰ নহ'ল, এবছৰ নীলাক্ষীলত আছিলোঁ আমি। এইবাৰ এটা কৰিলোঁ আৰু প্ৰগ্ৰেম। ত' আপোনালোকে গম পালে যে বহুকেইজন কণ্ঠশিল্পীৰ লগত মানে বাঁহীত সংগত কৰিছে। আপোনালোকে হয়তো দেখিছে, বিতুপন দাক বহুতে চিনি পায়, ভাল পায়। ত' আপুনি যিহেতু বাঁহী বজায়, বাঁহী আপোনাৰ মই ধৰি লৈছোঁ আপোনাৰ প্ৰাণ হয়, হয়নে? ত' বাঁহী আপুনি মানে যে বজাব লাগে, বা আপুনি কাক আদৰ্শ বুলি ভাবে বাঁহীৰ ক্ষেত্ৰত মানে বিশেষকৈ? মই আদৰ্শ বুলিবলৈ আমাৰ অসমত তেনেকৈ আমাৰ গুৰু বুলিবলৈ ক'ব গ'লে এতিয়া বৰ্তমান
আগতে যিকেইজন আছিলে প্ৰভাত শৰ্মা এনেকৈ আছিলে, এতিয়া বৰ্তমানতো আমাৰ আমি চিনি পোৱা দীপক কুমাৰ ছাৰ আছে, কলিয়া ছাৰ, পৰমেশ্বৰ বসুমতাৰী তেনেকৈ আছে। মই এজন মানে ফ্ল' কৰা এজন থাকিব লাগে। মই কলিয়া ছাৰ ফ্ল' কৰোঁ। একচুৱেলি মই ক্লাছিকেল নহয়, কিন্তু কমাৰ্চিয়েল তেনেকেই বজাই আছো। আৰু মই কলিয়া ছাৰক অনুকৰণ কৰোঁ, তেখেতে বজোৱাবিলাক তেনেকৈ। আৰু আমাৰ অসমৰ বাহিৰতো আছেই বাৰু, অসমৰ বাহিৰৰ আছে, বহুত ভাল ভাল বাহিৰত আছে, উস্তাদ আছে, যেনেকৈ পৰশ নাথ আৰু তেনেকৈ বহুত কেইজন আছে। তেহেঁতৰ বজোৱাবিলাকো ফ্ল' কৰোঁ তেনেকৈ আৰু। তো যিহেতু বাঁহীৰ কথা পাতি আছো, অলপমান শুনি লওঁ বাঁহীৰ কিবা এটা, আপুনি বজাই দিয়ক কিবা এটা। মনোমোহা, বহুত ভাল লাগিলে, নিশ্চয় আপোনালোকে ভাল লাগিছে। বাঁহী মাত শুনিলে কিবা এটা যেন, আৰু ৰাতি যেতিয়া শুই থকা হয় সেইখিনি সময়ত যদি বাঁহী মাত যদি শুনি পিনে যদি শুই থকা হয়, মানে মনটো বহুত ৰিলেক্স ফিল হয়, মানে ভাল লাগে কিবা এটা, মানে কিবা এটা যেন বাঁহীৰ লগত মানে আত্মাৰ কিবা এটা যেন বেলেগ ৰিলেশ্যন আছে যেন লাগে, বহুত ভাল লাগে। তো শুনি ভাল লাগিলে। যিহেতু আপুনি মানে কি বাঁহীৰ লগত জড়িত হৈছে, লগতে আপুনি গীত গায়। তো যিসকলে শুনা নাই, মই লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিছো, বিতুপন দাৰ গানবিলাক। চ' আপোনালোকে শুনিব পাৰিব, লিংকবিলাক মই ডেছক্ৰিপশ্যনত দিছো। চ' আপুনি মানে গান শিকাটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিল অলপমান জনাই দিব। গানটো তেতিয়া মই বাঁহী শিকাই নাই বাৰু, সৰুৰ পৰা গানে গাইছিলোঁ। খুব 2001-2 চনমানৰ পৰা গাইছিলোঁ গানটো। তেতিয়া ভালে গাইছিলোঁ ক'বলৈ সৰুতে, কিন্তু বাঁহীটো যেতিয়াৰ পৰা শিকিলোঁ মানে তেতিয়াৰ পৰা গানটো ৰিহাৰ্চেল কৰা মানে বহুত হেৰি হৈ গ'ল। ৰিহাৰ্চেল নকৰি মানে গান এইটোৰ লগত লাগি মেলি গানটো মানে কমি গ'ল কিবাটো একচুৱেলি। সেইকাৰণে তথাপিও গাওঁ মাজে মাজে এটা দুটা, কিন্তু গাব নোৱাৰো ভালকে। তেনেকৈ ভাল লাগে একচুৱেলি, আগতে সৰুতেও গোৱা যে, সেইকাৰণে গানো মাজে মাজে দুটা গাওঁ, সেইটো প্ৰফেচনেল নহয় আৰু। শুনিছো গান ভাল গায়, আপোনালোকেও শুনিব। যিসকলে শুনা নাই, যিসকলে শুনিছে তেওঁলোকক মই পুনৰাই নকলেও হ'ব, আৰু যিসকলে শুনা নাই তেওঁলোকক মই কৈছো যে অনুৰোধ কৰিছো, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে শুনিব পাৰিব। আৰু এইখিনিতে কওঁ যে আপোনাৰ মানে প্ৰথম গীতটো, যিহেতু প্ৰথম গীত গাইছে, প্ৰথম কিবা এটা মানে সেই গীতটো বিষয়ে কিছুমান কথা কৈ দিয়ক। কিছু কথা। সেই গীতটো প্ৰথম মোৰ গাবলৈ মন গ'ল, নিজৰ এটি গীত। একচুৱেলি যিহেতু সৰুতে গান গাইছিলোৱেই, আৰু লগৰবিলাকো সকলোৱে গায় গান, তথাপি ভাল লাগে। সেইকাৰণে মোৰো এটি নিজৰ বজাকে মানে এটি গীত কৰিবলৈ মন গ'ল। মই ৰমেন দালৈ ফোন কৰিলোঁ, ৰমেন দা এটা মোক গান লাগে, মডাৰ্ণ গান এটা লাগে, মই নিজে গাম কৈছোঁ। ৰমেন দাই মানে না নকৰিলে আৰু, ঠিক আছে বিতুপন দিম বুলি ক'লে। 2 দিনমান পিছতে দিলে ৰমেন দাই গানটো। তাৰপিছত দিলে গানটো মোৰ খুবেই ভাল লাগিলে। দুটা শুনাইছিলে, এটা মোৰ ভাল লাগিলে, ৰমেন দা এইটো মই গাম বুলি ক'লো, সেইটো দিলে। মিউজিক কৰিলে মোৰ বন্ধু বিক্ৰম ছাৰক, তেখেতে মিউজিক কৰিছিলে, আৰু তেখেতে কৰিলে মই গালো। সেইটো প্ৰথম গান আৰু নেক্সট দুটামান কৰিছিলোঁ। আপোনাৰ ফিউচাৰ প্লেনিং কেনেধৰণৰ, কেনেকুৱা মানে কি কিবা কৰিম বুলি ভাবিছে, কেনেকুৱা ধৰণৰ ফিউচাৰ প্লেনিং ৰাখি থৈছে? ফিউচাৰ মোৰতো বিশেষ
একো জব কৰা বা কিবা কৰা মোৰ প্লেনিং নাই, যিহেতু মিউজিকেলতে জড়িত। আৰু এইটোৱে প্লেনিং আছে মোৰ। ঘৰত এতিয়া নতুনকৈ ছেটআপটো খুলি লৈছো, কামো শিকি আছো বাৰু। মিউজিক কৰাই প্লেনিং আছে মোৰ। মিউজিক কৰিম, বজাম, আৰু যিহেতু এটা ব্যৱসায়ো আছে, তেনেকৈ আৰু বিশেষ প্লেনিং নাই মোৰ। ব্যৱসায় বুলি যে ক'লে বাৰু বা কি হয় অলপমান ডিটেইলছটো কৈ দিয়ক দৰ্শক বিন্দুক জানিবলৈ। ব্যৱসায় মানে কি আৰু মই একচুৱেলি প্ৰফেচনেলি বাঁহী বনাওঁ, মোৰ এইটো চলি আছে বাৰু। এইটো ব্যৱসায় ক'ব লাগিব। তেনেকৈ আৰু আপোনাৰ এই যি বাঁহী মানে যি আপুনি বিক্ৰী কৰে বা বনাই পিনে হেৰি কৰে, তো আপোনাৰ কিবা এটা নাম আছে, কিবা এটা হেৰি আছে, কেনেকে চিনি পাব মানে আপোনাৰ যে ক'ৰবাত যদি বাঁহীটো দেখিলে আপোনাৰ হয়তো আপোনাৰ বাঁহী বুলি গম নাপাব, কিন্তু কেনেকৈ গম পাব অলপমান দৰ্শক বিন্দুক জনাই দিয়ক। এইটো মই নিজে ফুটোৱা বাঁহী, এইটো নিজে বনোৱা বাঁহী। এইটো তৈয়াৰ কৰা হৈছে, নতুনকৈ তৈয়াৰ কৰা হৈছে। এইটো বজাই থাকোঁ হৈছিলে। আৰু মোৰ বাঁহী ইয়াত ষ্টাম আছে, এইটো মোৰ ব্ৰেণ্ড হয়। এইটো BK Flute লিখা আছে। BK Flute এই বাঁহীটোতে থাকিব। চ' আপোনালোকে মনিব নোৱাৰিব চাগে, তথাপি কৈছো BK Flute বুলি লিখা থাকিব। ত' এয়া বিতুপন বৰদাৰ বাঁহী হয়, নিজে বনোৱা, নিজৰ হাতেৰে। বহুত কষ্ট হয়, গম পাই, মানে দেখোতে গম পোৱা যায় কষ্ট সোমাই আছে বহুতখিনি। ত' আপোনালোকে বাঁহীৰ ক্ষেত্ৰত লগত যদি জড়িত, তেওঁলোকে গম পায় আচলতে কিমান কি হয়। ত' যিসকলে গম পায় তেওঁলোকৰ বাবে মই, যদিহে আপোনালোকে বাঁহী মানে ল'ব বিচাৰে বিতুপন দাৰ পৰা, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে নিশ্চয়। আপোনালোকো বাঁহী ইয়াত দিব। বিতুপন দা, যিহেতু আপুনি নিজে বনাই থৈছে এই বাঁহীটো নিজৰ হাতেৰে, বহুত কষ্ট সোমাই আছে বাঁহীটোত, ত' এই আপুনি নিজে বনোৱা বাঁহীটোৰে অলপমান কিবা এটা শুনো, ভাল লাগিব। মন চুই যোৱা, বহুত ভাল লাগিলে শুনি। আপোনালোকেও বহুত ভাল পাইছে বুলি গম পাইছো। তো যিসকলে বাঁহী বজায়, যিসকলে নতুনকে শিকি আছে, আপোনাৰ ফালৰ পৰা তেওঁলোকক কি ক'ব, যিসকলে নতুনকে শিকি আছে? মানে তেওঁলোকক এটা কথা ক'ম, যিসকলে বাঁহী শিকি আছে, তেওঁলোক বজাই আছে, যাতে ভালকৈ বজাই শিকিছে, ভালকৈ শিকক। এইবিলাক খুবেই সাধনা কৰা বস্তু। সাধনা কৰিবলৈও, কষ্ট কৰিবলৈও বহুত। যিসকলে শিকিছে মানে ভালকৈ শিকি যাব লাগে, কষ্ট কৰি যাব লাগে, সাধনা কৰিব লাগে, ফলটো নিশ্চয় পাব। তো এতিয়া আমি বহি আছো বিতুপন দাৰ ঘৰৰ হোম ছেটআপত। মানে এতিয়া মানে কাম কৰি আছে বিতুপন দাই, নতুন নতুন হয়তো গীতো আহি আছে, শুনিবলৈ পাম নিশ্চয়। তো যদি আহে মই লিংকটো তলত দি থৈ দিম। তো মানে আপোনাৰ যিহেতু আপুনি বাঁহী বজাইছো, এতিয়া মানে আহিব লগা গীত কেনে ধৰণৰ গীতবোৰত আপুনি বাঁহী বজাই আছে? মানে
বৰ্তমান এতিয়া এইকেইদিন বেছিকৈ মডাৰ্ণ গীত আহি আছে, মডাৰ্ণ গীত বজাই থকা হৈছে আৰু ঝুমুৰ অলপ আছে, বিহু গানো আহে দুই এটা, বিহুটো মেইন বুলি ক'ব লাগিব, বিহুটো থাকেই গান তেনেকৈ আহি থাকে এদিন মানে থাকেই প্ৰায় গান আহি থাকে বজাই থাকিবলগীয়া হয়। কথা পাতি ভাল লাগিলে, আপোনালোকেও গম পালে বিতুপন দাৰ মনৰ বিষয়ে, মনৰ কথাৰ বিষয়ে কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। তো বাঁহীও শুনালোঁ অলপমানকৈ। যিসকলে পুনৰবাৰ কৈছোঁ, যিসকলে গীতবোৰ শুনা নাই বিতুপন দাৰ, তো লিংকবোৰ তলত দিয়া আছে, আপোনালোকে শুনিব পাৰিব। লগতে বিতুপন দাক আৰু মৰম দিয়ক, আশীৰ্বাদ দিয়ক, আৰু আগুৱাই যাওক বিতুপন দা। মোৰ ফালৰ পৰা সেইটোৱে কওঁ যে আপুনি আৰু আগুৱাই যাওক, বাঁহী মানে এই জগতখনক আৰু অলপমান বেছি মিঠা কৰি তোলক। বহুত ভাল লাগে শুনি। মই ওচৰৰে হয়, মানে বিতুপন দাৰ ঘৰৰ ওচৰৰে হয়, সদায় আমি সৰুৰ পৰা দেখি আহিছোঁ, বজাই আহিছে, কষ্ট কৰিছে। আচল কথা কষ্ট নকৰিলে কিবা এটা পাব জানো? নাপায়। সাধনা কৰিছে, কষ্ট কৰিছে, আৰু কি পাইছে নাজানো, কিন্তু আনক কিবা এটা দিব পাৰিছে। মই কি পাইছে মই নাজানো হয়তো, কিন্তু যে আনক যে মানে বাঁহী সুৰেৰে যে মনটো যে চুই যাব পৰা, সেইখিনি মানে গুণখিনি আপোনাৰ ক্ষেত্ৰত আছে বুলি মই কওঁ, মোৰ ফালৰ পৰা। তো শুনি ভাল লাগে, আপুনি এনেদৰে বজাই যাওক, আগুৱাই যাওক, মোৰ ফালৰ পৰা এইটো আশা কৰোঁ। মই ইয়াৰ মাজত এটা কথা কওঁ, আচলতে আমি এতিয়া খোজ দিছোহে, বোকাত খোজ দিছোহে আচলতে। যিখিনি কৰিছো আৰু কাম চলি আছে, এনেকৈ কৰি আছো, আৰু আমাৰো বহুত শিকিবলৈ বাকী আছে। আমি শিকিহে আছো এতিয়া, জাষ্ট খোজ দিছোহে আমি। হয়, সেইকাৰণে মানে বহুত সাধনা কৰা বস্তু এইবিলাক, সাধনা কৰিব লাগিব, কষ্ট কৰিব লাগিব, আৰু যোনে কষ্ট কৰে তেখেতে ফল পাব। চ' ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিতুপন দা। চ' শেষত মোৰ ভিউৱাৰ্ছসকলক কি ক'ব, কিবা এটা? আপোনালোকে বিতুপনৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন নতুন ভিডিঅ'বিলাক আহি থাকিব। আপোনালোকে সকলোৱে চাব, মৰম দিব এখেতক, আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। চ' বিতুপন দা, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দৰ্শক মিত্ৰ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অতি সোনকালে আহি আছোঁ নতুন এটা খণ্ডলৈ। ধন্যবাদ, জয় অসম। আবেলিৰে ৰং দিয়া সেউলীয়া ৰং হানাচোন, আকাশৰে মিঠা মিঠা ৰং, গাঁৱৰে চুমা বৰণ লৈ যা।